আজি মই মাছৰ টেঙা জোল বনাম গতিকে মই প্ৰথমে মাছখিনি ফ্ৰাই কৰি লৈছো আপোনালোকে দেখিছে তাৰ পিছত যিখিনি ফ্ৰাই কৰি মাছৰ তেল আছিল সেইখিনিতে মই আলুখিনিও ফ্ৰাই কৰি ললো অকমান এয়া তাৰ পিছত মই সেই তেলখিনিতে আকৌ পিয়াজ দি দিছো এটা পিয়াজ কাটি লৈছিলো মিডিয়াম সাইজৰ পিয়াজ তাৰ পিছত এইখিনি অকমান হোৱাৰ পিছতে মই ইয়াতে 1 চামুচ নহৰু দি দিম নহৰুখিনি মই বটি লৈছো মানে থেতেলাই লৈছো ইয়ামা নহৰুখিনি দি দিলো অকমান কালাৰ আহালৈকে ৰাখিম তাৰ পিছত মই বাকি শুকান যি মছলা আছে সেইখিনি দিম ইয়াতে কেঁচা জলকীয়া পকা জলকীয়াও দি দিলো এবাৰ জিৰা গুৰি আধা চামুচ দিছো তাৰ পিছত অকমান জলা গুৰি দিছো কালাৰৰ বাবে আৰু অকমান হালধি মানে আধা চামুচ হালধি গুৰি দি দিলো মছলাখিনিত অকমান পানী দিম যাতে মছলাখিনি ভালদৰে মিক্স হৈ যায় এয়া মই মছলাখিনি ভালদৰে হ'বলৈ দিছো তাৰ পিছত ইয়াতে মই বিলাহী কাটি থৈছো সেই বিলাহীখিনি মই দি দিম ইয়াৰ আগতে মই 1 চামুচ নিমখ দি দিছো এয়া বিলাহীখিনি মই দি দিলো দুটা বিলাহী মই কাটি লৈছিলো দুটা বিলাহী ডাঙৰ ডাঙৰ সাইজৰ বিলাহী আছিল দুটা বিলাহী কাটি লৈছো তাৰ পিছত এয়া মই জালুকৰ গুৰি মানে অকনমান দিছো টেষ্টৰ বাবে নিদিলেও হয় ভালদৰে বিলাহীখিনি লৰাই লম আৰু বিলাহীখিনি যাতে পুৰা গলি যায় সেইভাবে পানী দিছো মই ইয়াতে দেখিছে মই অকমান ভাঙি দিছো যাতে বিলাহীখিনি ভালদৰে গলি যায় সেইভাবে মই পানী দি এটা ঢাকনি দি দিছো আৰু ইয়াতে উতলিছে বিলাহী সিজিছে মই নৰসিংহৰ পাত দি দিছো তাৰ পিছত যিখিনি আলু মই বইল নহয় ফ্ৰাই কৰি ৰাখিছিলো সেই ফ্ৰাই কৰা আলুখিনি মই ইয়াতে ঢালি দিলো আলুখিনি মই সিজিবলৈ দিম মাজে মাজে অকমান লৰাব লাগিব যাতে বিলাহী আলু গুটেখিনি ভালদৰে মিক্স হৈ আমাৰ টেঙা যেটো বিলাহীৰ মানে যেটো টেঙা থাকে সেই টেঙাটো যাতে আলুত খুমাই যায় সেইভাবে মই মাজে মাজে লৰাইছো তাৰ পিছত যেতিকে জোল বনাম আৰু আলুটো সিজিবও লাগিব সেইভাবে মই ইয়াতে পানী দিছো এখিনি মই ভালদৰে হ'বলৈ দিম আলু সিজিছে নে চাইছো আলু সিজিছে গতিকে ইয়াতে মই মাছও দি দিম ৰেশমাছ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনালো আপোনালোকে চাই আছে ৰেশমাছ পাকঘৰ ভিডিওটো চাই কেনে পাইছে কমেন্টত জনাব আৰু মোৰ ভিডিওটো লাইক শেয়াৰ কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব মাছৰ ঝোল মোৰ ৰেডি হৈ গল এয়া দেখিছে মান ধুনিয়া এটা কালাৰো আহিছে আজিলৈ এৰিছো আকৌ নতুন ভিডিওত লগ পাম বাই বাই ফ্ৰেন্ডস